Good evening everyone. কি খবৰ সকলোৰে? এইফালে আছি মই আহিছোঁ অলপ ফুৰিবলৈ আৰু ভাবিলোঁ লগতে আপোনালোককো পৰিৱেশবিলাক অকমান দেখুৱাম বুলি। তো ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি আমি আহিলোঁ গাঁৱৰ ৰাস্তাইদি। গাঁৱৰ পৰিৱেশবিলাক ভাল লাগে মানে মোৰ, সেইবাবে গাঁৱেদি অকণ চমু হয়, সেইবাবে ৰাস্তাইদি গ'লে অকমান দূৰ হয়। চাওকচোন পৰিৱেশবিলাক কিমান ধুনীয়া লাগিছে। এইফালে সেয়া ধান পকি আছে, কিমান ধুনীয়া লাগিছে দেখিবলৈ। মই এনেকৈ ধান পকি থকা দেখিলে বৰ ভাল লাগে মনটো। চাওকচোন কিমান ধুনীয়া পৰিৱেশ এটা। আৰু এখন সেয়া গেট হৈছে, বৰভেটিলৈ যাব পাৰে। আৰু এইফালে এয়া পালোহি আমি জেঠাইটিৰ ঘৰলৈ। মই আকৌ জেঠাইটি বুলিহে মাতি ভাল পাওঁ। এইফালে এয়া জেঠাইটিৰ ঘৰত মানে বাহঁতে কৰা ফুল কিমান ধুনীয়া ধুনীয়াকৈ ৰাখিছে। এইফালে শেৱালি ফুলো পৰি আছে। কি ধুনীয়া পৰিৱেশ, মই দেখাই যাওঁ, আপোনালোকে চাই যাব। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াত কি কি ফুল আছে। এইফালে এতিয়া আমি জেঠাইটিৰ ঘৰৰ পৰা বেলেগ ইফালে আহিলোঁ। ইমান ৰ'দ দিছে বাপৰে, আৰু ভোকো লাগিছিলে, সেইবাবে চিপছ এটা কিনি খাই ল'লোঁ। এইফালে চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। এয়া ফাইনেলি পাই গ'লোহি আমি য'ত আহিছিলোঁ। এইফালে এয়া টিউশ্যন কৰি আছিলে। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়াকৈ সজাই ৰাখিছে ঘৰটো। আৰু এয়া ফুলনি, নাৰ্জী ফুলকেইপাহ দেখিবলৈ ইমান মৰম লাগিছে। কেইবাবিধৰ নাৰ্জী ফুল আছে, এয়া চাওক ইমান ধুনীয়াকৈ ফুলনি কৰিছে। আজিলৈ আৰু ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।